ডাঙৰীয়াৰ এবাৰ খং উঠিছে। ডাঙৰীয়াৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বহু লোক। এতিয়া ডাঙৰীয়াক দেখিলে আপুনি আঁতৰি দিবই লাগিব। নাহৰকটীয়াত আতংকৰ কাৰণ হৈ পৰিছে গৰাকীবিহীন ঘোঁৰা। এই যে তিনিটাকৈ ঘোঁৰা দেখিছে, এই ঘোঁৰাকেইটাই 2 মাহ ধৰি সন্ত্ৰাস চলাইছে নাহৰকটীয়াত। গৰাকীবিহীন ঘোঁৰাকেইটাই বহুকেইগৰাকী পথচাৰীক আঘাতপ্ৰাপ্ত কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। শেহতীয়াকৈ এই ঘোঁৰাকেইটাক নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱস্থান কৰা প্ৰত্যক্ষ কৰিছিল বহু লোকে, যাৰ ফলত এই ঘোঁৰাকেইটাই খেলপথাৰলৈ খেলিবলৈ অহা কিশোৰ-কিশোৰী ছাত্ৰ-ছাত্ৰীক গুৰুতৰভাৱে আক্ৰমণ কৰি চিকিৎসালয়ত ভৰ্তি হ'বলগীয়া পৰ্যায় পোৱাইছেগৈ, যাৰ বাবে আতংকিত হৈ পৰিছে নাহৰকটীয়াবাসী। বিধায়কৰ নিৰ্দেশত বন বিভাগে ঘোঁৰাকেইটাক ট্ৰেংকুলাইজ কৰাৰ চেষ্টা কৰিছিল যদিও ব্যৰ্থ হয়। অৱশেষত স্থানীয় ৰাইজে ৰছীৰে বান্ধি ধৰিবলৈ সক্ষম হয় ঘোঁৰাকেইটাক। এখন ট্ৰাকেৰে মোহনঘাটলৈ নি চাপৰিত মুকলি কৰি দিয়ে ঘোঁৰাকেইটাক। ঘোঁৰাখিনিয়ে মানে কি কৰিছে, এই সন্ধিয়া মানে যে ল'ৰা ছোৱালীবোৰ ইয়াত প্ৰেক্টিছ কৰিব আহে, তেতিয়া মানে কি হ'ল, ঘোঁৰাখিনিয়ে মানে ল'ৰা ছোৱালীবোৰ কামুৰি দিয়া বুলি মানে আমি জানিব পৰা গৈছে। তো তাৰপিছতে মানে মানুহৰ মাজত ই হ'ল, এটা আতংকৰ পৰিৱেশ এটা মানে তেনেকৈ সৃষ্টি হ'ল। দেন মানুহখিনিয়ে DF চাৰ্কেল অফিচাৰলৈ ৰিকুৱেষ্ট কৰিলে। দেন চাৰ্কেল অফিচাৰে আমাৰ DF ছাৰক জনালে। দেন ছাৰে আমাক কোৱা মতে আমি আহিলোঁ। আৰু ট্ৰাংকুলাইজ কৰাটো মানে চাওক, আমি যিখিনি ষ্টেপ ল'লোঁ, প্ৰথমতে ফাৰ্ষ্ট যিটো কৰিলোঁ, কৰাৰ পিছত মানে আপোনালোকে কি হ'ল মানে, যেতিয়া আমি ফাৰ্ষ্ট ড'জটো দিয়াৰ পিছত মানে বহুত ৰেজ উঠি গ'ল তাৰ, মানে বহুত দৌৰা-দৌৰি কৰিলে। বহুত দৌৰা-দৌৰি কৰাৰ ফলত কি হয় মানে, এইটো যেতিয়া মানে বেছি দৌৰা-দৌৰি হয়, এড্ৰিনেলিন ৰাছ হয়, যাৰ ফলত মানে ধৰক আপোনাৰ এইখিনি মেডিচিনটোত কাম কৰিবলৈ টাইম লাগে। কিন্তু এতিয়া তুলনামূলকভাৱে আগতকৈ ঠাণ্ডা হ'ল, তো আমি নেক্সট ড'জ যোৱাতকৈ আমি ভাবিলোঁ ফিজিকেলি ৰেষ্টেণ্ট কৰিব পাৰিম আমি। তো আমি ফিজিকেলি ৰেষ্টেণ্ট কৰিলোঁ, কাৰণ ফিজিকেলি ৰেষ্টেণ্ট ইজ অলৱেজ বেটাৰ দেন কেমিকেল ৰেষ্টেণ্ট। যথেষ্ট এই সন্ত্ৰাসৰ সৃষ্টি কৰিছিল এই তিনিটা ঘোঁৰাই। আজি বিগত কেইবাবছৰ ধৰি মই দেখিছোঁ, আগতেও মটৰচাইকেলত হওক, যোৱা পথচাৰী হওক, মানে বিভিন্ন ক্ষেত্ৰতে কামুৰি লঠিয়াই মানে আঘাতপ্ৰাপ্ত কৰিছিল। আৰু সেই যোগাযোগ কৰাৰ সূত্ৰে আজি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহি, ৱাইল্ড লাইফ ট্ৰাষ্টৰ ফালৰ পৰা আহি আজি তেখেতসকলে এই ঘোঁৰাকেইটা যথেষ্ট কষ্ট কৰি ইয়াত ধৰিলে, আৰু মই তাৰ বাবে তেখেতসকলক ধন্যবাদ জনাইছোঁ। নাহৰকটীয়া মনোজৰ ৰিপৰ্ট, প্ৰথম খবৰ।